নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। আজি মই ক্লাছ 4 ৰ এছামিজ অৰ্থাৎ অংকুৰণৰ পাৰ্ট 3 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এই চেপ্টাৰটিৰ কুৱেশ্যন এনসাৰ কেইটা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে সম্পূৰ্ণকৈ চাই লোৱা আৰু যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। এতিয়া আমি এই চেপ্টাৰৰ কুৱেশ্যন এনসাৰ কেইটা আলোচনা কৰোঁ। চোৱা তোমালোকৰ কিতাপত চাইবা ক্ৰিয়াকলাপ তোমালোকৰ আছে কিতাপত। সো পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। তোমালোকৰ পাঠটো তোমালোকে শুদ্ধকৈ স্পষ্টকৈ তোমালোকে পঢ়িবা, তাৰ পিছত তোমালোকে এই কুৱেশ্যন কেইটাৰ উত্তৰখিনি দিবা। সো আহা আমি আজি এই 1 নম্বৰীয়া কুৱেশ্যন আনসাৰ কেইটা আলোচনা কৰোঁ। বন্ধু-বান্ধৱীসকল তোমালোকৰ 1 নম্বৰৰ ক নম্বৰ কুৱেশ্যন, বিলতে হালিছে ধুনীয়া পদমী গীতটি কোনে ৰচনা কৰিছিল? তোমালোকে উত্তৰ দি লিখিবা বিলতে হালিছে ধুনীয়া পদমী গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰিছিল। এতিয়া খ নম্বৰ কুৱেশ্যন, বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে কি শিক্ষা লৈছিল? উত্তৰ দি লিখিবা বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষা লৈছিল। তোমালোকে মনত ৰাখিবা সংগীতৰ শিক্ষা লৈছিল। গ নম্বৰ কুৱেশ্যন, বিষ্ণুপ্ৰসাদ ৰাভাই কোন বিদেশীনীৰ নৃত্য দেখি অনুপ্ৰাণিত হৈছিল? বিষ্ণুপ্ৰসাদ ৰাভাই কোন বিদেশীৰ নৃত্য দেখি অনুপ্ৰাণিত হৈছিল? উত্তৰ দি লিখিবা ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটিয়াছিন আনা পাভলোভাৰ নৃত্য দেখি অনুপ্ৰাণিত হৈছিল। তোমালোকে এনেকৈ লিখিবা। তাৰপিছত চোৱা গ নম্বৰ কুৱেশ্যন, কি বাদ্যযন্ত্ৰৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভাই বিজ্ঞানসন্মত চৰ্চা কৰিছিল? উত্তৰ দি লিখিবা অসমৰ বিভিন্ন বাদ্যযন্ত্ৰ যেনে ঢোল, খোল, তাল, পেঁপা, টকা, কালি, টোকালি আদি বাদ্যযন্ত্ৰৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভাই বিজ্ঞানসন্মত চৰ্চা কৰিছিল। চোৱা 19 নম্বৰ কুৱেশ্যন, বিষ্ণুপ্ৰসাদ ৰাভাই আঁকা উল্লেখযোগ্য ছবি কেইখন কি? বিষ্ণুপ্ৰসাদ ৰাভাই আঁকা উল্লেখযোগ্য ছবি কেইখন কি? তোমালোকে উত্তৰ দি লিখিবা হিমন্ত শংকৰদেৱ ছবি আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে আঁকা সাতখলীয়া সিংহাসনৰ ছবি। তাৰপিছত চোৱা প্ৰথম নম্বৰ কুৱেশ্যন, বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো কি দিন হিচাপে পালন কৰা হয়? উত্তৰ দি লিখিবা বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। তাৰপিছত চোৱা দ্বিতীয় নম্বৰ কুৱেশ্যন, তেজপুৰত থকা সাংস্কৃতিক অঞ্চলখনৰ নাম কি? মঞ্চখনৰ নাম কি? তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি? উত্তৰ তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম হ'ল বাণ থিয়েটাৰ। তোমালোকে মনত ৰাখিবা। তাৰপিছত চোৱা লিখা, তোমালোকৰ উত্তৰকেইটা লিখিবলৈ দিছে। কাহি হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই নচা 3টা নৃত্যৰ নাম। উত্তৰ শিৱৰ তাণ্ডৱ নৃত্য, ওজাপালি নৃত্য, কালীয় দমন নৃত্য। তাৰপিছত কুৱেশ্যন চোৱা, কাহি হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য দেখি মুগ্ধ হোৱা উপাচাৰ্যজনৰ নাম কি? উত্তৰ কাহি হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য দেখি হৰপল্লী ৰাধাকৃষ্ণই মুগ্ধ হৈছিল। পিছৰ কুৱেশ্যন, বিষ্ণুপ্ৰসাদ ৰাভাক গীত, বাদ্য আৰু নৃত্য শিকোৱা গুৰুৰ নাম কি? বিষ্ণুপ্ৰসাদ ৰাভাক গীত, বাদ্য আৰু নৃত্য শিকোৱা গুৰুৰ নাম কি? তোমালোকে উত্তৰ দি লিখিবা উস্তাদ মদিমিয়া কালাচাঁদ আৰু গহৰজান বিবি। উত্তৰ দি তোমালোকে লিখিবা উস্তাদ মদিমিয়া কালাচাঁদ আৰু গহৰজান বিবি। বন্ধুসকল মই আজি ভিডিঅ'টি ইয়ালৈকে সমাপ্ত কৰিছোঁ। মই ইয়াৰ আগতে আগৰ লেসন দুটাৰ ভিডিঅ' দিছোঁ। তোমালোকৰ কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা আৰু যদি ভিডিঅ'টি ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰি দিবা আৰু যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিবা। মই অতি সোনকালেই আৰু এটা চেপ্টাৰৰ ভিডিঅ' লৈ আহিম। মই এনেধৰণৰ ভিডিঅ'বোৰ প্ৰত্যেক দিনা দি থাকিম। তোমালোকে এনেধৰণৰ ভিডিঅ'বোৰ পোনপটীয়াকৈ পাই থাকিবলৈ তোমালোকে চেনেলটি সাবস্ক্ৰাইব কৰি পাশে থকা বেল আইকনটি বজাই ৰাখা। আজিৰ ভিডিঅ'টি ইয়ালৈকে সমাপ্ত কৰিছোঁ।